অসম চৰকাৰৰ অধীনত আমাৰ পশ্চিম কাৰ্বি আংলং জিলাটো স্বাস্থ্য সেৱা উৎসৱ পাতিবলৈ উদযাপন কৰিবলৈ অহা 3, 4, 5 তিনিদিনাকৈ কাৰ্যসূচীৰে আৰম্ভ কৰিবলৈ আয়োজন কৰা হৈছে। আমাৰ স্বাস্থ্য উৎসৱৰ এইবাৰ স্বাস্থ্য খণ্ডৰ বৰ্গবিভাগ আৰু অন্তঃবিভাগৰ মূল্যাংকন কৰিবলৈ আমাৰ ডিষ্ট্ৰিক্ট কাউন্সিলৰ আণ্ডাৰত টোটেল 6জনকৈ এক্সটাৰ্নেল ইভালুৱেটৰ দিয়া হৈছে। এই 6জন ইভালুৱেটৰে আমাক টোটেল 26খন স্বাস্থ্য খণ্ডত মূল্যাংকন কৰিব। তাৰে ভিতৰত সাব ডিভিজনেল চিভিল হস্পিটেল এখন, CHC 2খন, 5খন আৰু PHI 18খন। এই 18খনত যোৱা বছৰ বা তাৰ আগৰ বছৰ 2টা স্বাস্থ্য উৎসৱ পতা হৈছে। এইবাৰ তৃতীয়টো স্বাস্থ্য উৎসৱ পাতিবলৈ আৰম্ভ কৰিব লৈছে। এই স্বাস্থ্য উৎসৱত যোৱা 2 বছৰৰ যিটো আমাৰ মূল্যাংকনৰ হাৰ হৈছিলে, সেই হাৰটোৱে বেছ হিচাপে লৈ পেলাই ইয়াত আকৌ মূল্যাংকন কৰিব, যাতে আমাৰ স্বাস্থ্যখণ্ডৰ অন্তঃবিভাগ আৰু বহিৰ্বিভাগ দুয়োটাও আমাৰ ইণ্ডিয়ান পাব্লিক হেল্থ ইনষ্টিটিউটৰ সমপৰ্যায় হয়গৈ। আৰু আমাৰ এই যি 26খন আমাৰ হেল্থ ইনষ্টিটিউশ্যন আছে, যিখন আমাৰ স্বাস্থ্য কেন্দ্ৰ আছে, সেই 26টা কেন্দ্ৰত আমাৰ টোটেল বেলেগ ডিপাৰ্টমেণ্টৰ পৰা 9জন আমাৰ বিষয়ববীয়াক দিয়া হৈছে, ডিষ্ট্ৰিক্ট অফিচাৰ দিয়া হৈছে, আৰু 9জন আমাৰ মেডিকেল চাই টিমতো উল্লেখ কৰিলে 9জন মেডিকেল অফিচাৰ দিয়া হৈছে। তেখেতসকলে আমাৰ 9জনীয়া টিম হ'ব। সেই 9জনীয়া টিমত আমি 3 দিনত গোটেই সেই 26খন হেল্থ ইনষ্টিটিউট আমি কভাৰ কৰিম। কভাৰ কৰি চাই কোৱা নিচিনা আমাৰ মূল্যায়নখিনি গোটেইখিনি হ'ব। আৰু আগৰবাৰ এইবাৰ মূল্যায়ন আমাৰ বেছি হ'ব বুলি আমি যথেষ্ট প্ৰস্তুতি কৰিছোঁ। গতিকে সকলোখিনি ভালে কুশলে হৈ যাব বুলি আমি আশা কৰিছোঁ। থেংক ইউ। ধন্যবাদ।